আপোনালোকে স্বাগতম জনাইছো। মই জাস্ট স্কুলৰ পৰা আহি পালো আৰু আপোনালোকক আজি লৈ যাম নগাঁওলৈ। থাম্বনেইল চাইড আপোনালোকে গমে পাইছে হয়তো যে আজি আমি নগাঁওলৈ যাম। প্লেন আগৰ পৰা নাছিলে, হঠাতে প্লেনটো বনিলে কাৰণ যেহেতু মই মঙলদৈৰ পৰা বিলং কৰোঁ, তো মঙলদৈ আমাৰ নাট্য মন্দিৰ যিটো আছে সেই নাট্য মন্দিৰৰ পৰা মোৰ ভণ্টি হয়। মোৰ ভণ্টিহঁতৰ এটা নাটকৰ গ্ৰুপ আছে, চ' সিহঁতে আহিব আজি নাট্যম আমাৰ ইয়াতে যিটো নগাঁৱৰ ডিষ্ট্ৰিক্ট লাইব্ৰেৰী আছে, ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত তাত সিহঁতৰ নাটকৰ শ্ব' আছে। চ' তাতে সিহঁতে শ্ব' কৰিবলৈ আহিব। যিহেতু ঘৰৰ ওচৰৰ মানুহে আহিব নাটক কৰিবলৈ ইয়াতে, সেইকাৰণে ভাবিলোঁ চাবলৈ যাওঁ আৰু সিহঁতকো লগ পাম বহু দিনৰ মূৰত। সেইকাৰণে ভাবিলোঁ আপোনালোককো দেখাওঁ। সেইকাৰণে একচুৱেলি আজি এই ব্লগটো বনালোঁ। চাই থাকিব ভিডিঅ'টো। নাটক চোৱাৰ লগতে আৰু আমি কি কৰিলোঁ। আমি এতিয়া ইয়াত আহি পালোঁ। এই ঠাইখিনিতে দিনৰ ভাগত ইয়াতে প্ৰগ্ৰেম হৈছিলে। এতিয়া বাৰু ইয়াতে মানুহ সিমান নাই, তথাপিতো আমি ভিতৰৰ ফালে অকণমান চালোঁ, যিহেতু আমি দিনত অহা নাছিলোঁ। এয়া ইয়াতে 60 সংখ্যক অসম নাট্য সন্মিলন নগাঁও অধিৱেশন হৈ আছে। তাৰে কাৰণে ইয়াতে এতিয়া ওচৰতে মেলা বহিছে, কাৰণ ৰঙালী বিহুৰ যিহেতু আহি আছিলে, চ' ৰঙালী বিহুৰ কাৰণে ইয়াতে নগাঁও ৰঙালী মহোৎসৱ পতা হৈছে। ভাবিলোঁ যিহেতু নাটকৰ কাৰণে আমাৰ সময় আছিলে, আমি অকণমান জলদিয়ে আহি গ'লোঁ। সেইকাৰণে ভাবিলোঁ অকণমান মেলাও একে আহিছোঁ যেতিয়া মেলাও চাই যাওঁ। আমি এতিয়া আহিছোঁ নগাঁৱত ডিষ্ট্ৰিক্ট লাইব্ৰেৰীৰ অপজিটত যিখন ফিল্ড আছে তাত মেলা হৈ আছে। একচুৱেলি আমি আহি আছোঁ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত আহিছোঁ, তাত নাটক হৈ আছে, চ' তাতে নাটক চাম আমি। তাৰে অপজিটত মেলা হৈ আছিলে, এতিয়া মেলাটো অকণমান সোমালোঁ। মেলাৰ চাৰিওফালৰ দৃশ্যটো মই আপোনালোকক দেখাম, চাই থাকিব ভিডিঅ'টো। ইয়াতে মেলাত চাওক যথেষ্ট সংখ্যক দোকানেই আহিছে। ইয়াতে দোকানবিলাক খুব ধুনীয়া ধুনীয়া বস্তু আনিছে দোকানবিলাকত। চাবলৈ ভালেই লাগিছে বাৰু, আৰু যথেষ্ট মানুহো হৈছে, যিহেতু ইয়াৰে আগৰ বছৰত ক'ভিডৰ কাৰণে মেলা এইবিলাক চাবলৈ মানুহে পোৱা নাছিলে। চ' এই মেলাত যথেষ্টখিনি মানুহ আমি লগ পাইছোঁ। ইয়াৰে এটা ছাইডত মানে এটা কৰ্ণাৰ আপোনালোকৰ ৰ'ষ্টেড পৰ্কৰ পৰা আপোনাৰ ইয়াৰ হয় শ্ৰিম্প, বহুত বস্তুৱে ৰ'ষ্টেড যিটো কৰা হয় আমাৰ, তেনেকুৱা এটা কৰ্ণাৰে ইয়াতে এক চাইডকৈ দি দিছে। আৰু এইবিলাক যিটো গান বাজি আছে তাতে সেই গানত পূৰা নাচি আছে আৰু ইয়াৰে ল'ৰাবিলাকে। এই কৰ্ণাৰটো ইয়াতে একচুৱেলি আপং যিটো কয় সেইটোও পোৱা গৈছিলে, মানে আপোনালোকে যিটো ট্ৰেডিশ্যনেল ফুড হয় সেই ট্ৰেডিশ্যনেল ফুড কৰ্ণাৰ হয় এইটো। আমি এইখিনিও চালোঁ বাৰু, বহুত এনজয় কৰিলোঁ চাই। মেলাবিলাকৰ চবতকৈ এট্ৰেক্টিভ কৰ্ণাৰেই হৈছে এইটো, য'ত সৰু ল'ৰা ছোৱালীবিলাকেও বহুত ভাল পায় আৰু ডাঙৰেও বহুত এনজয় কৰে। মই এই ছাইডটো খুব ভাল পাওঁ। একচুৱেলি ইয়াতে একো ৰাইডে কৰা নহয়, মই নিজে একো নকৰোঁ, কাৰণ যিহেতু মই অকলে একো কৰিব নোৱাৰোঁ। চ' তলৰ পৰা চায়ে এনজয় কৰাৰ নিচিনা হয়, কিন্তু চাই কিবা এটা ভাল লাগে। চ' কিছু সময় চাওঁ ইয়াৰে। আৰু এই যিটো ৰাইড হয় এই ৰাইডটো যে খুবেই ভাল লাগে চাই, বহুত এনজয়েবল হয় এই ৰাইডটো। নিজে কৰিও পাইছোঁ, ভাল লাগে বাৰু। এই যিটো ৰাইড আছে এইটোতো মই আজিলৈকে উঠিয়ে পোৱা নাই, আৰু উঠিবলৈতো চিন্তাও কৰা নাই বাৰু, কিন্তু এইটো দেখিবলৈ মোৰ বহুত ভয় লাগিছে দেখিয়ে, কাৰণ ইয়াতে এইটো বহুত উল্টা পুল্টাকৈ ঘূৰায় আৰু দেখাতে বহুত ডেঞ্জাৰাছ লাগে এইটো। চ' এইটোত উঠাটো মইতো কেতিয়াও ট্ৰাই নকৰোঁৱে বাৰু। আপোনালোকে কেতিয়াবা উঠিছেনে? কমেণ্ট ছেকশ্যনত জনাবচোন।
কিন্তু এটা কথা ঠিক যে এই ৰাইডটো চাই খুব ভাল লাগে, এনজয় কৰিব পাৰি চাই। তাৰ বাহিৰে উঠাৰ কথা কিন্তু মই ভুলতো নাভাবোঁ ইয়াতে, কাৰণ ইয়াতে বহুত উল্টা পুল্টাকৈ ঘূৰাই, আৰু এইটো কণ্ট্ৰল কৰাটো মোৰ কাৰণেতো একদম পচিবলে নহয়। এতিয়া যাম আমি ডিষ্ট্ৰিক্ট লাইব্ৰেৰীলৈ, তাত নাটক হ'ব, ত' তালৈ যাম এতিয়া। এতিয়া আমি গৈ আছোঁ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীলৈ। ইয়াৰ ৰূপক শৰ্মাদেৱে নাটকৰ মঞ্চ উদ্বোধন কৰিছে, আৰু ইয়াৰ পিছতে নাটক ষ্টাৰ্ট হ'ব। আজি ইয়াতে দুখন নাটক আছে, এখন আমাৰ মঙলদৈৰ পৰা অহা আৰু এখন হ'ল টিহু নাট্যগোষ্ঠীৰ টিহুৰ পৰা অহা। এইখন নাটক হৈছে টিহুৰ পৰা অহা এওঁলোকে। নাটকখন খুবেই ভাল লাগিছিলে। সামাজিক এটা কাহিনী হয়, আজিকালিৰ দিনত চলি থকা এটা বাস্তৱ কাহিনী এইখন, আৰু এইখনৰ নাম আছিলে ক'লা সেন্দুৰ আছিলে। দুয়োজন অভিনেতাই খুব ধুনীয়া অভিনয় কৰিছে। ফাৰ্ষ্ট নাটখন হৈ গ'ল, এতিয়া ছেকেণ্ড নাটখন আমাৰ মঙলদৈৰ পৰা আছে, নামটো হৈছে যোগ্য ভোগ্য বসুন্ধৰা। এতিয়া সেইখন ষ্টাৰ্ট হ'ব, সেইখন দেখুৱাই আছোঁ। আমি এতিয়া
নাটকৰ পৰা ওলাই আহিলোঁ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীৰ পৰা এতিয়া ৰাতি 11টা বাজিলে এতিয়া আমি ঘৰলৈ যাম এয়া আমাৰ মা এতিয়া ঘৰলৈ যাম আমি দেই এয়া আমি ঘৰলৈ গৈ আছোঁ ঘৰ গৈ পাওঁতে বহুত দেৰিয়ে হ'বগৈ সেয়ে ব্লগটো ইয়াতে শেষ কৰিলোঁ ব্লগটো চাই যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটোত নতুন হয় যদি ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে ধন্যবাদ